শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 89 সংখ্যক বাৰ্ষিক অধিৱেশন বোকাখাত 2020। নমস্কাৰ বন্ধুসকল, মই হিমন্ত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এনে এটা ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকক জনাওঁ যে বৰ্তমান মই উপস্থিত আছোঁ বোকাখাত এখন ডাঙৰ অধিৱেশনত উপস্থিত আছোঁ। আৰু আপোনালোকক জনাওঁ যে 89 সংখ্যক বাৰ্ষিক শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন এইবাৰ বোকাখাতত হৈছে। বোকাখাত এখন দিহিঙীয়া মহৰা পথাৰ কমাগাঁৱত হৈছে। খুব ডাঙৰ অধিৱেশন আৰু আপোনালোকক সকলোখিনি দৃশ্য দেখাম। আৰু জীৱনত এইটো নতুন এক্সপিৰিয়েঞ্চ, মই কেতিয়াও এনেকুৱা ভক্তিমূলক অধিৱেশনত যোৱা নাই, গতিকে আপোনালোকেও মোৰ লগত যাব, সকলোখিনি দৃশ্য আপোনালোকক দেখাম। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। বন্ধুসকল, এয়াই কমাৰগাঁও মহৰা পথাৰ অধিৱেশনৰ প্ৰথম দৃশ্য। চাওক বন্ধুসকল, কি ধুনীয়া পৰিৱেশ, কিমান মানুহ ইয়াত উপস্থিত আছে, খুব ধুনীয়া। চাওকচোন চৌপাশৰ পৰিৱেশ কিমান ধুনীয়া, উলহ মালহেৰে ভক্তিভাৱে ব্যক্তিসকল কি ধুনীয়াকৈ উপস্থিত হৈছে এই অধিৱেশনত। চাওকচোন খুব ধুনীয়া দৃশ্য। বন্ধুসকল, এয়া মেইন গেট আৰু বিভিন্ন ধৰণৰ গেট আছে, গেট নম্বৰ ৱাইজ আছে, কিন্তু এইখন মেইন গেট যিহেতু আপোনালোকে দেখিছে খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে, গতিকে এইফালেদি আমি সোমাম। আপোনালোকে চাই থাকক ভিডিঅ'টি। বন্ধুসকল, এয়া শোভাযাত্ৰা পৰিৱেশ। দিন 10 বজাৰ লগে লগে শোভাযাত্ৰা আৰম্ভ হৈছে। আপোনালোকে দেখিছে কণ কণ ভাইটিসকলে ভাওনাৰ ভাও লোৱাৰ উপৰিও বিভিন্ন ধৰণৰ এটা প্ৰদৰ্শনী দৃশ্য তেওঁলোকে চৰিত্ৰ লৈ এই শোভাযাত্ৰা আগবঢ়াইছে। আপোনালোকে দেখি পাব বিভিন্ন জাতি জনজাতিয়ে ইয়াত ভাগ লৈছে শোভাযাত্ৰাত। আপোনালোকে দেখি পাব মিচিং সম্প্ৰদায় উপস্থিত আছে ইয়াত, আপোনালোকে দেখি পাব। এই চাওক, এইজন ভীষ্ম প্ৰদৰ্শন কৰি তেওঁ শোভাযাত্ৰাত যোগদান কৰিছে। চাওকচোন এই শোভাযাত্ৰাৰ মনোমোহা দৃশ্যবিলাক সোৱাদ ল'বলৈ কিমানবিলাক মানুহ উপস্থিত হৈছে। চাওকচোন চাৰিওফালে কেৱল মানুহ। আৰু এয়া চাওক বন্ধুসকল, আমাৰ অতি চেনেহৰ মৰমৰ বিহু, আৰু বিহু লৈ তেওঁলোকে প্ৰদৰ্শন কৰিছে, এই শোভাযাত্ৰাত যোগদান কৰিছে। চাওক খুব ধুনীয়া পৰিৱেশ, ডেকা জীয়ৰী সকলোবিলাক বিহু সাজ পোছাক কৰি পৰিধান কৰি লগতে ঢোল পেঁপা গগনা লৈ খুব ধুনীয়াকৈ শোভাযাত্ৰা আৰম্ভ কৰিছে, শোভাযাত্ৰাত যোগদান কৰিছে। চাওক আপোনালোকে খুব ধুনীয়া দৃশ্য।
এইটো চাওক অন্য এটা ভাৱৰীয়া দৃশ্য খুব ধুনীয়া শ্ৰীকৃষ্ণ ভাও কৰি তেওঁ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে প্ৰজাপিতা ব্ৰহ্মকুমাৰী তেওঁ ভাও কৰিছে এই আগফালে থকা আই মাতৃগৰাকীয়ে এয়া চাওক এইটো এটা অন্য এটা দৃশ্য আগত যি মানুহসকলে কেনেদৰে ভাগৱত পাঠ কৰিছিল সেইটো দেখাইছে কেনেদৰে পাহাৰত গৈ ভাগৱত পাঠ কৰিছিল বা কেনেদৰে কীৰ্তন পঢ়িছিল সেইটো দেখুওৱা হৈছে চাওক খুব সুন্দৰ এইটো এটা য়োগা প্ৰণামৰ দৰে এটা খুব ধুনীয়া এইটো এটা আৰু আগলৈ চাওক কেনে ধৰণৰ শিশুসকলে যোগদান কৰিছে এয়া চাওক এটা কম্পাৰৰ কেৰাটে খেলা শিশুসকলে যোগদান কৰিছে চাওক খুব ধুনীয়া শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম বন্ধুসকল ইয়াত খুব ধুনীয়া বস্তু দেখুওৱা হৈছে ইয়াত দেখুওৱা হৈছে আমাৰ খাদ্য সম্ভাৰ দেখুওৱা হৈছে এই খাদ্য সম্ভাৰবিলাক আজিকালি প্ৰায় ব্যক্তিসকলে বা নতুন প্ৰজন্মসকলে এইবিলাকৰ নাম নাজানে খাদ্যবিলাক সেয়ে ইয়াত দিয়া হৈছে ইয়াত ঘিউ কচু এইটো কলা কচু ইয়াত বিভিন্ন ধৰণৰ কচু বিভিন্ন ধৰণৰ নাম দিয়া হৈছে খুব ধুনীয়া কাৰণ আজিকালি বৰ্তমান নতুন প্ৰজন্মই প্ৰায় এইবিলাক লুপ্ত হৈ গৈছে আৰু প্ৰায় নাজানে নামবিলাক সেয়ে তুলনামূলকভাৱে এইবিলাক দেখুওৱা হৈছে এই ৰাইজৰ আগত খুব ধুনীয়া হাতেৰে নচব খুব ধুনীয়া চাওক আৰু এইটো চাওক বন্ধুসকল এটা খুব ধুনীয়া দৃশ্য দেখুওৱা হৈছে এই দুজন গৃহস্থ ঘৰৰ পৰিয়ালৰ মুৰব্বী আৰু চোতালত হুঁচৰি আহিছে আৰু হুঁচৰি মৰা এটা পৰিৱেশ দেখুওৱা হৈছে আৰু ইয়াত লিখা হৈছে অনুগ্ৰহ কৰি হাতেৰে নচুব কিয়নো ইয়াত প্ৰদৰ্শনী হিচাপে বনোৱা হৈছে খুব ধুনীয়া দেখুওৱা হৈছে দৃশ্যটো মন কৰক আৰু বন্ধুসকল এটা খুব ধুনীয়া পৰিৱেশ মাজৰ ফালে ভক্তি গীতেৰে সকলো জীয়ৰী বোৱাৰীয়ে ডেকা বুঢ়াই পৰিৱেশন কৰি আছে খুব ধুনীয়া পৰিৱেশ চাওকচোন চৌফালে কেৱল মানুহ ভক্তি গীত কেৱল খুব ধুনীয়া দৃশ্য চাওকচোন শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু বন্ধুসকল এয়া পতাকা উত্তোলন মঞ্চস্থলী ইয়াত বিভিন্ন ধৰণৰ জিলাৰ সকলো জিলাৰ ইয়াত নামবিলাক ইয়াত লগোৱা হৈছে আপোনালোকে দেখিছে তিতাবৰ জিলা শাখা এনেকুৱা ধৰণৰ জিলাবিলাকৰ লিখা হৈছে ইয়াত বেনাৰ হিচাপে চাওক
এয়া চাওক সিদ্ধ খোৱা ঠাই আপোনালোকক জনাওঁ যে ইয়াত প্ৰায় 10-20 হাজাৰ লোকে ইয়াত সুন্দৰকৈ আহাৰ অৰ্থাৎ সিদ্ধ খাব পৰা সুবিধা কৰি দিছে খুব ধুনীয়া দৃশ্য বহুত ডাঙৰ হয় প্ৰায় 10 আৰু 20 হাজাৰ লোকে ইয়াত একেবাৰে সিদ্ধ খাব পৰা খুব ধুনীয়াকৈ যোগান কৰি দিছে চাওক খুব ধুনীয়া পৰিৱেশ এয়া চাওক এক ৰান্ধনীশাল প্ৰায় 10-20 হাজাৰ লোকৰ বাবে ৰান্ধনীশাল কিমান ডাঙৰ হ'ব লাগিব আপোনালোকে হয়তো মনত গম পাইছে এই বহুত ডাঙৰ হয় আৰু প্ৰতিজন ব্যক্তিয়ে প্ৰতিটো শালত খুব মনপুতভাৱে কাম কৰি আছে আৰু আপোনালোকে গম পাইছে ইমানখিনি মানুহৰ কাৰণে বনাবলৈ হ'লে কিমান কষ্ট বা কিমান ডাঙৰ হ'ব লাগিব চাওক খুব ধুনীয়া বহুত ডাঙৰ হয় আৰু চাওক বন্ধুসকল এয়া ভাওনা মঞ্চ আৰু আপোনালোকক কওঁ যে পুৰুষ আৰু মহিলাই ইয়াত ভাও লৈছে আৰু খুব ধুনীয়াকৈ তেওঁলোকে ভাওবিলাক কৰি গৈ আছে আৰু আপোনালোকক এটা কথা কওঁ যে ইয়াত ভাওনা অৰ্থাৎ ভাওনা প্ৰতিদিনে এখন এখন ভাওনা ইয়াত পাতে আৰু খুব ধুনীয়াকৈ তেওঁলোকে দেখুওৱা হয় চাওক বন্ধুসকল বৰ্তমান ঘৰত আছোঁ আৰু শৰীৰৰ বিশেষ অসুবিধা হোৱাৰ বাবে কালি গুচি আহিবলগীয়া হ'ল আৰু আপোনালোকে 7 তাৰিখৰ ভিডিঅ'টি 8 তাৰিখে চাই আছে আৰু শৰীৰৰ বিশেষ অসুবিধা চৰ্দি আৰু মাথা বিষ হোৱাৰ বাবে সকলোখিনি দৃশ্য আপোনালোকক দেখাব নোৱাৰিলোঁ তথাপি যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে শেষত এটা কম বন্ধুসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন ব্যক্তি তথা কৰ্মকৰ্তালৈ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ ধৰ্মমূলক অনুষ্ঠান অধিৱেশনলৈ যোৱা নাই তেন্তে আপোনালোকে যাব খুব ধুনীয়া ধুনীয়া দৃশ্য দেখা পাব লগতে জীৱনত নতুন এটা এক্সপিৰিয়েঞ্চ হ'ব কিয়নো মোৰ হৈছে এইটো অভিজ্ঞতা খুব ধুনীয়া আপোনালোকে গৈ চাব গতিকে আজিলৈ ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে এটা লাইক কৰিব আপোনালোকৰ মনৰ ভাৱবিলাক তলত কমেণ্ট কৰি জনাব যদি আমাৰ চেনেলটো নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ জয় আহোম